তোরা পুরোমান রাখতে পারো আমার ঠান নেই করতে This is chicken leg piece. Hey guys, this is Jintu and welcome back to my channel Bang Boys. তো আজি আকৌ এটা আইছো নতুন এটা ভিডিও লৈ এতিয়া এনে অলপ ফুৰবা আইছো মানে পাহাৰ এলেকাত আমি এতিয়া অলপ ফুৰবা আইছো মানে ইয়াৰ পৰা যোনটো মানে সানসেটটো ন সানসেটটো একদম মজা লাগে মই ভিডিওটোত আপোনালোকক মই দেখাই দিম সানসেটটো একদম মজা লাগে এইটো লোকেশনটো হয় ইয়াতে মই এটা ভিডিও এটা দিছিলো বৰম্বৈ পাহাৰ বুলি এই বৰম্বৈ পাহাৰতে আইছো তো একদম মজা লাগে মই এনে জাস্ট এটা ফানি টাইপ ভিডিও এটা বনাইছো মই দিনে আপোনালোকে চাব আৰু ইয়াৰ পৰা আমি গুচি যাম আৰু আমাৰ এই খানাটো ষ্টাৰ্ট দিম আৰু ন যেতিয়া আৰু ঘৰত যাম আৰু ঘৰত এটা বহুত ডাঙৰ খানা এটা মানে আজি বিৰিয়ানী বনাম বহুত দামী খানা আৰু একদম টানিম চিকেন পুৰা লেগ পিচ আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া চাওক চচত গৰম পানী আৰু এটাই কি বুলি কয় গছৰ বাকাল মানে দালচেনি আৰু দালচেনি এড কৰিলোঁ আপোনালোকে চাব পাৰে এই দালচেনি এইটো মানে এটা বঢ়িয়া এটা মানে ফ্লেভাৰ হয় বিৰিয়ানী আৰু এই হ'ল দুটামান লং আৰু দুটামান ইলাইচি এতিয়া একে মানে য'ত দিছোঁ এই থালিতে আমি এড কৰিম তো মানে যোনটো স্মেলটো আহে ন বিৰিয়ানীৰ এই বস্তুটো যোনটো দালচেনি ন এইটো একদম মজা আৰু একদম এতিয়া সেই পানীখিনি গৰম হোৱা মানে মই এই চাউলখিনি ধুই লওঁ এই হ'ল বাসমতি ৰাইচ লক্ষ্মী ভোগ কোম্পানী এয়া এতিয়া চাউলখিনি ধুওঁ আৰু পেকেটটো খুলিলোঁ আৰু এই পানীত ঢালিলোঁ আৰু চাউলো ধোৱা আৰম্ভ পানী উতল আহি আছে আৰু ইয়াতে অলপমান নিমখ এড কৰিলোঁ আৰু এতিয়া আমি চাউলখিনি পানীত ঢালিম এয়া আপোনালোকে চাব পাৰে এয়া চাউলখিনি গ'ল থালিত আৰু এই চাউলখিনি 50% সিজাৰ লগে লগে আমি এয়া মানে ছেপাৰেট কৰিম মানে আমি তুলিম চিকেনৰ গ্ৰেভিৰ কাৰণে এই মেইন আৰু বিৰিয়ানী গ্ৰেভি এতিয়া এই সোৱাদ অনুসৰি নিমখ হালধি মছলা নে কি বুলি কয়তো এতিয়া হ'ব কেৰাহীত মছলাৰ বৰষুণ এতিয়া আছে জ্বালা ধনিয়া জিৰা গৰম চব বিরিয়ানি মশলা
আদা রহুন জ্বালার পেস্ট আদা রহুন জ্বালা পানি দিলাম সেই পানি দি ও এতিয়া আমি এড কৰিম দৈ কেনেকৈ বোলে পাতে নাই বেছিকৈ এই হ'ল চুধা দৈ খাওঁ চেনি লাগা খাওঁ চেনি বহু নামে আছে মুখত পানী পৰিছে এবাৰ কমেণ্ট কৰি পেলাই জনাব বিরিয়ানি রেডি এটা আমি বিরিয়ানিটা আমি কি কৰিম কোনে নাই নামে নাকি মচন নাথাকে বিরিয়ানি আনবক্সিং বিয়াত বিৰিয়ানী কৰিব লাগিব আকৌ কৰিম ধুনীয়া কাম আছে খাব লাগিব নেকি
খাতি গাঁৱলীয়া বিৰিয়ানী এই কালাৰ ভিতৰত বহুত বেছি কালাৰ বিৰিয়ানীৰ থালি মেমলৰ আছে ভাস্কৰ আৰু এইটো আছে হাই কৰি ভগাইছ এতিয়া আমি লেগ পিচ গাইছ আপোনালোকৰ যদি এই ৰেচিপিটো চাই ভাল লাগিছে তো লাইক কমেণ্ট আৰু এনেকুৱা বিৰিয়ানী ভিডিঅ' দি থাকিম মাজে মাজে আপোনালোকে চেনেলটো চাই দিয়ক আৰু ছাবস্ক্ৰাইবটো কৰক আৰু